এই ভিডিঅ'টোত মই আপোনালোকৰ ওচৰত এনেকুৱা এটা শব্দৰ ইম্পৰ্টেঞ্চ বুজাবলৈ গৈ আছো যাৰ অবিহনে পৃথিৱীত আজিলৈকে একো ডাঙৰ কাম হোৱাই নাই। সেইজন কোনজন ব্যক্তি হয় যিজনক নিগেটিভিটি হৈ কৰে, সেইজন কোনজন ব্যক্তি হয় যিজনক দুখে হৈ কৰে, সেইজন কোন হয় যাক বিফলতাই হৈ কৰে, সেইজন হ'ল যিয়ে ত্যাগ কৰিব জানে। বিলিভ মি, ট্ৰাষ্ট মি, একচেপ্টেড ইট, মানি লোৱা, বিশ্বাস কৰা, গ্ৰহণ কৰা। যিজন ব্যক্তিয়ে ছেক্ৰিফাইচ কৰিব জানে সেইজন ব্যক্তিক সফল হোৱাৰ পৰা পৃথিৱীৰ কোনো শক্তিয়ে ৰখাব নোৱাৰে। আপুনি যদি হাৰ্ড ৱৰ্ক কৰিব বিচাৰে তেন্তে এলাহ ত্যাগ কৰিব লাগিব। যদিহে সময়ৰ অভাৱ তেন্তে টোপনি ত্যাগ কৰিব লাগিব। পৃথিৱীৰ প্ৰত্যেকজন সফল ব্যক্তিয়ে জীৱনত কিবা নহয় কিবা ছেক্ৰিফাইচ নিশ্চয় কৰিছে। নিজৰ কমফৰ্ট জ'নৰ ভিতৰত থাকি কোনেও ছাকচেছ হ'ব নোৱাৰে। এম এছ ধোনীয়ে এম এছ ধোনী হ'বৰ বাবে ৰেলৱেত পোৱা টিকেট কালেক্টৰৰ জবটো ছেক্ৰিফাইচ কৰিছিল। শচীন তেণ্ডুলকাৰ দ্য গড অফ ক্ৰিকেট, তেখেতে কয় যে ছাকচেছৰ মিনিং হ'ল ছেক্ৰিফাইচ। তেখেতে নিজৰ সন্তানক বহুত বেছি ভাল পায়, তাৰে পাছতো তেখেতে বহুবাৰ নিজৰ সন্তানৰ বাৰ্থডে কেক পষ্টপন কৰিছে। এগৰাকী মাতৃয়ে 9 মাহ ছেক্ৰিফাইচ কৰাৰ পাছত এটা জীৱন পায়। ছেক্ৰিফাইচৰ ওপৰত বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে বহুত ধুনীয়া এটা মন্তব্য দিছিল। তেওঁ ইমান বেছি ছাকচেছফুল হোৱাৰ পাছতো 56 ইয়াৰ্ছ এজত মাত্ৰ 4 ঘণ্টা টোপনি মাৰে। তেওঁ কয় যে মই ভিডিঅ' গেম খেলি বহুত ভাল পাওঁ, শুই বহুত ভাল পাওঁ, ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ভাল পাওঁ, পয়েম লিখি ভাল পাওঁ, বুক ৰিডিং কৰি ভাল পাওঁ, সোনকালে শুই উঠি আৰু কাম কৰি মই বহুত বেছি বেয়া পাওঁ, কিন্তু তথাপি মই কৰিব লাগে। ছাকচেছফুল হ'বৰ বাবে মই বেয়া পোৱা কামো কৰিব লাগে আৰু ভাল পোৱা কামো ত্যাগ কৰিব লাগে। अगर आपको सैक्रिफाइस नहीं करना आता तो आप बिल्कुल कामयाब नहीं होंगे। जो आप इस वक्त हैं उसको त्याग कर जो आप बनना चाहते हैं वो ना कर सके। जैसे मैं बहुत लेजी हूँ, आई लाइक टू प्ले वीडियो गेम्स, बी विद माई चिल्ड्रन, आई डोंट लाइक टू वर्क, आई लाइक टू राइट पोएम्स, आई वांट टू रीड बुक्स, आई वांट टू रिलैक्स, बट आई स्लीप ओनली फॉर 4-5 आवर्स और मैं सुबह उठ के काम पे चले जाता हूँ। 6 पैक बनाना है तो वर्कआउट भी करता हूँ। आई हेट इट बट आई सैक्रिफाइस इट ऑल। যদিহে জীৱনত ছাকচেছফুল হ'ব বিচাৰে তেন্তে কিছুমান ছেক্ৰিফাইচ কৰিবই লাগিব। সময়ৰ অপব্যৱহাৰ কৰি আমি কিছুমান এনেকুৱা কাম কৰোঁ যিবিলাক কাম কৰি আমাৰ কিছু সময় ভাল লাগে, কিন্তু সেই ভাল লগাই এটা সময়ত গৈ বহুত দুখ দিব। গতিকে তেনেকুৱা কামবোৰ ত্যাগ কৰক আৰু এনেকুৱা কাম কৰক যিয়ে তোমাক সফল কৰি তোলে। আৰু কোনো এটা কাম কৰিলে এনেকৈ কৰিব যাতে সেই কামটোৱেও গৌৰৱ কৰে যে তাক কৰা ব্যক্তিজন তুমি।